নমস্কাৰ সুপ্ৰভাত স্বাগতম মোৰ ইউটিউব চেনেল LGP.k লৈ আপোনাৰ সকলোকে স্বাগতম জনালোঁ। বিশেষভাৱে ভিডিঅ'টো বনাবলগীয়া কাৰণটো হৈ গ'ল আকৌ আজি আহিলোঁ চেৰেন পথাৰ, আমাৰ পবিত্ৰ চেৰেন পথাৰলৈ, যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক মূল অধিৱেশন অনুষ্ঠিত কৰিছে। তো আমি কৰ্মসূত্ৰে আহিছোঁ, বহুত ৰাইজ আহিছে, আপোনালোকক কেনেকৈ দেখুৱাম বুলি সকলোখিনি দেখুৱাম, কিন্তু লাহে লাহে ৰাইজ আজি মোৰ লগত আছে সিদ্ধাৰ্থ। নমস্কাৰ কৃষ্ণ। মানে কি শ্ৰমদান কৰিম বুলি আহিলে আৰু নেকি? আজি আহিলোঁ, ভাল লাগিলে। তো ইমান ৰাইজক দেখি বেছি ভাল লাগিলে আৰু হয় চাওঁচোন, আৰু অধিৱেশনত ভগৱানে কৃপা কৰিলেতো আহিব পাৰিলে আহিমেই আৰু যদি বিশেষ ক্ষেত্ৰত আহিব নোৱাৰোঁ তেতিয়াহ'লে আজি ভালকৈ চাই যাওঁ আৰু অ' মাই গড, কি ধুনীয়া ধুনীয়া স্মাইল বে, বঢ়িয়া লাগি গৈছে। কৃষ্ণ ৰে কৃষ্ণ ৰে সুন্দৰ। তো ৰাজ বৰ্তমান আহিবি এতিয়া চেৰেন পথাৰৰ নামঘৰ প্ৰতিষ্ঠা আমি চাব লাগিব। চেৰেন পথাৰ কৃষ্ণ 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 আয়কল বাবকল সমাগম ৰাইজৰ মূল মন্ত্ৰ বস্তু প্ৰকাশকে ধৰি আচলত আমি তাত বিভিন্ন অপৰাধ হৈ গৈছে। সেই হেতুকে দেখাখিনি কেৰা হবে আৰু নেদেখাখিনি প্ৰভু ভগৱন্তই ক্ষমা কৰিব হেতুকে আমি মহাপুৰুষৰ এভাগী পানীয়ে তেৰা হবৰ পদকমলত আমি সেৱা ধৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ গৰ্ভত থাকোঁতে উদয় যে তোমার কুপিত আমি আছো হেন জানি ক্ষমি দুখ দাম রাম তোমার কুপিত আমি আছো হেন জানি ক্ষমি দুখ দাম। কৃষ্ণ 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 হরি তামোল এখন খাই লওঁ নেকি? অঁ সুন্দৰ, চূণৰ ব্যৱস্থাটো নাই চাগে, নাই। কৃষ্ণ কৃষ্ণ আমি নিজে লৈ ল'ম। তো ৰাইজ আমি পৰমগুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 92 সংখ্যক মূল অধিৱেশন, সেই মূল অধিৱেশন স্থলীত এতিয়া আমি গৈ আছোঁ। বিশেষভাৱে কি আমি শিবিৰখিনিৰ ওচৰলৈ যাব লাগিব, আমাৰ তাতে কৰ্ম চলি আছে। তো আমি শিবিৰখিনিৰ ওচৰলৈ গৈ আছোঁ। ৰাইজ ইমান ধুনীয়া ধুনীয়া শিবিৰ বনাইছে, 200 ফুট দীঘল, 18 ফুট বহল। ৰাইজ চালে কিবা এটা মৰম লাগি যায়। তো আপোনালোকক আৰু এটা বস্তু দেখুৱাই দিবলৈ আহিছোঁ। ৰাইজ আমি এই শিবিৰস্থলী পালোহি। এতিয়া কি হৈছে মানে পূৰ্বাঞ্চল আঞ্চলিকৰ বিশেষভাৱে মানে কি আজি কি ক'ব এইটো, কি ক'ব খুদ খোৱা বোৱাটো, অঁ ৰন্ধন প্ৰকৰণ পূৰ্বাঞ্চল আঞ্চলিকৰ কৈছে। তো পূৰ্বাঞ্চল আঞ্চলিকৰ এয়া খোৱা বোৱা কটা কাৰণে চলি আছে। তো দেখিছে ৰাইজ, ইমান সুন্দৰ পৰিৱেশ, ইমান ভাল লাগিছে। আপোনালোকক দেখুৱালে যে নামঘৰস্থলীটো কিমান ধুনীয়াকৈ পাৰ হৈছে, ইমান শান্তি, নিৰল, নিস্তব্ধ, কিবা এটা ভাল লাগি যায়। তো ৰাইজ আপোনালোকে আহিব বুলি চবকে নিমন্ত্ৰণ জনালোঁ। ৰাইজ ইমান ডাঙৰ ডাঙৰ চৌ চাওক, অকল চাহ পানীৰ কাৰণে ইমান ডাঙৰ চৌ ৰাইজ, তেতিয়াহ'লে ভাতৰ কাৰণে কিমান ডাঙৰ হ'ব? ৰান্ধনি চাই লওক কিমান ডাঙৰ, ডাইৰেক্ট গদা পানী ৰাইজ। ইয়াত খেলি মেলি নাই ৰাইজ। হৰি জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ।
তাৰপিছত টাউনৰ আমাৰ টাউনৰ কলিতা আয়েক লগ পালোঁ এই হেৰি ৰাইজ ঢকুৱাখানা জিলাৰ ভকতসকল আহি পালেহি নিজৰ নিজৰ কৰ্মসূত্ৰত ৰাইজ চাই থাকিব আৰু কি কি দেখুৱাব পাৰোঁ। আহিব দিয়ক, মই ধৰিম অঁ আৰু অকণমান। কৃষ্ণ হৈছে ৰাইজ দেউতাজন ঢলি পৰিলে বৰ পটককৈ, তেখেতৰ দেহা অসুস্থৰ কাৰণে। তো আমাক আছাম পুলিচে সহায় কৰিছে, প্লাছ আমাৰ সেৱা বাহিনীও আছে। তো দেউতাক আমি নি আছোঁ মেডিকেল। তো পিছৰখিনি কি কি হয় দেখুৱাম ৰাইজ। তো ৰাজ কথাটো কি হ'ল মানে মেডিকেলত থৈ বৃদ্ধ ব্যক্তিজনক বৰ্তমান এতিয়া আমি ক'লৈ গৈ আছোঁ মানে লগত এই বিয়াত VIP গাড়ী আজি কিবা এটা নিজকে ডাঙৰ মানুহ লৈ গৈ লাগি গৈছে বে ৰাজ। কিয় দেখিছে নাই কোলা কোলা চশমা ৰাজ। তো কি মানে আমি অকণমান এতিয়া ডেকা পাম ফুৰিব যাম, ডেকা মিচিং। তো আমাৰ বাহঁতৰ ঘৰ আছে, কি কি পাৰোঁ আৰু দেখুৱাম আৰু দে ৰাজ। কিবা বেলেগ ভোকো লাগিছে, কিবা কিবি খুৱাই নেকি বুলি আহি গ'লোঁ ৰাজ। তো লগত দেখিছে আৰু মুখ্য ব্যক্তি পিছপিনে বহি আছে। কৃষ্ণ জয় অসম। মাতটো ভাল নাই নহ'লে অকণমান চিঞৰিবহে লাগে। মাতটো কালি পিকনিকে খালে। Oh, Krishna. Hurrah! Joy! ৰাইজৰ লগত বিহু মাৰিলোঁ। এতিয়া যাওঁ বলক ধৰ্মধ্বজা উত্তোলন কৰা সেই আমাৰ পবিত্ৰ পতাকা বেদী। এইটোৱে বনি আছে সেই পতাকা বেদীটো, য'ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা উত্তোলন হ'ব। খুব সুন্দৰকৈ বনাইছে। এইটো যে নলাটো দেখিছে যে ৰাইজ, এই নলাটোত পানী থাকিব। ইয়াত মাছ, জিৱা মাছ মেলি দিয়া হ'ব। দেখিবলৈ দেখিছোঁ বহুত ধুনীয়া হ'ব ৰাইজ।